সকলোৰে ভাল কেনেকৈ কয় মানে সবাই ভালে আছিস না সবাই ভালে আছিস না সবাই সবাই ভালে সবাই সবাই গোটেইখানে ভালে আছিস সগাই সগাই কয় ন সবাই নকয় ক'লে হ'ল আৰু সবাই সবাই ভালে আছিস না এনেকৈ ক'লে হ'ল সগাই আমাৰ পূজা নহয় চাৰিওফালে পূজা পালন কৰা এই পূজা নহয় যোৱাবাৰ মই ইয়াতে আহাতে তো আপোনালোকে দেখা পাই আছে নিশিতা বাইদেউ যদি আমাৰ চব আপোনালোকৰ ৰাইজকো দেখাই আছে বহুত ৰাইজ আৰু বাহিৰত প্ৰথমতে আপুনি যদি কয় যে সবাকে নমস্কাৰ জনাইলোঁ মোৰ তৰফেৰ পৰা জানাইলুং জনাইলোঁ সবাইকে নমস্কাৰ জানাইলুং জনাইলোঁ আপোনাকবিলাক মানে কিনকা আছিল কিনকা আছে আপোনাকবিলাক কিনকা আছিল ভালে আশিস আশিস ভালে আছে না এনেকৈ না ভালে আছিস না এইধৰণে আমি মানে কথাবিলাক জানো বাধা বিঘিনি আছে সেই বাধা বিঘিনিখিনি যদি নেওচি যদি মই কচম খাই গেছিলো যদি সঁচা অৰ্থত হয় তাহলে 2 লাখ টাকা দেওয়াতে মোৰ কাৰণে কোনো ডাঙৰ কথা নহয় বুলি মই ইমান কোৱাৰ কাৰণে এয়া হৈছে আমাৰ নিশিতা বাইদেউ আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যি ভোটগাঁও অঞ্চলত আজি কাতিকা পূজা মানে আয়োজন কৰা হৈছে আমাৰ গাঁৱত সেয়েহে আমি নিশিতা বাইদেউক মাতিছোঁ ইমান দূৰণিৰ পৰা যে আহিছে তাৰ কাৰণে মই মোৰ ইউটিউব চেনেলৰ পৰা ধন্যবাদ দিছোঁ তো আজিলৈ আমন্ত্ৰণ জনাই অনাৰ বাবে আৰু মই ইমান বছৰৰ পৰা শুনি অহা কাতিকা পূজাত আজি নিজে উপস্থিত থাকিবলৈ পাইছোঁ আৰু খুব ডাঙৰ কথা মোৰ কাৰণে আচলতে আশীৰ্বাদ ল'বলৈ আহিছোঁ ৰাইজৰ আৰু এয়া পাতানি পিন্ধি ৰেডি হৈছে এতিয়া একদম চাওক আপোনালোকে ইমান ধুনীয়াকৈ পাতানিখন পিন্ধাই দিছে আমাৰ ইয়াৰে পিন্ধাই দিছে গতিকে এতিয়া আমি অনুষ্ঠানত যাবলৈ একদম সাজু এতিয়া অনুষ্ঠানত চব দেখাই আছোঁ আপোনালোকক কেনেকৈ কি কৰে লগতে নয়ন দাও আছে ইয়াতে বহুত বহুত ধুনীয়া জয় মা কমতাপুৰ এটা আমাৰ কোচ আছে নাই আমাৰ এইটো জয় মা কমতাপুৰ এবাৰ কৈ দিয়ক থেংক ইউ বহুত ভাল লাগিল হা এই আৰামছে ভালহে পাব ৰাইজে তো ৰাইজ দৌৰা দৌৰি বহুত মানে নিশিতা বাইদেউ আহি পাইছে অলৰেডি এই গাড়ীৰ পৰা নামিছে সেইটো কাৰণে ভিডিঅ' বনাম বুলি দৌৰিলোঁ তো আমি নিশিতা বাইদেউক কেনেকৈ বৰাওঁ এইটো বৰণ কয় আমাৰ ফুলাম গামোচাৰে বনাই আছে নাই নালাগে তো দেখিছে নিশ্চয় বাইদেউ ইমান ধুনীয়া হৈছে ড্ৰেছটোও ইমান ধুনীয়া লাগে চ' এনেকৈ আগবঢ়াই লৈ গৈ আছে এনেকৈ আগবঢ়াই লৈ গৈ আছে আপোনালোকে দেখা পাইছে এনেকৈ যে বঢ়াই লৈ গৈ আছে তামোল পাণ দি এইটো হৈছে ট্ৰেডিশ্যনেল মোটামুটি কোচ এছ'চিয়েশ্যনৰ নিয়ম আৰু তামোল পাণ ছাগলী বাতি এনেকৈ পূৰা আহি আছে আকৌ সেৱা কৰক প্ৰণাম আমাৰ এই কাৰ্তিকা পূজা উপলক্ষে জোতাযোৰ ইয়াতে খুলিলে হ'ল আয়োজন কৰা আজিৰ এই অনুষ্ঠানত আপোনালোকে আমন্ত্ৰণ কৰা তথা পূজাথলীত আমন্ত্ৰণ কৰা আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী আমাৰ মাজত আহিছে নিশিতা গোস্বামী বাইদেউ কাৰ্তিক বাবাৰ ওচৰত সেৱা জনাবৰ কাৰণে উপস্থিত হৈছে গতিকে আমি নিশিতা গোস্বামী বাইদেউক আমাৰ এইজনী আমাৰ নিশিতা বাইদেউ আপোনালোকে চিনি পায় অসমৰ ভিতৰত খলকনি লগোৱা আৰু
আৰু কথাখনকে মোৰ লগতে একবাৰ আমাৰ এই কাৰ্তিকা মানুহ চাওক, মানুহ জাগা নধৰে আৰু বাহিৰত যে কিমান আছে। আমি জয়ধ্বনি দিম, গতিকে চবকে মই মোৰ লগত জয়ধ্বনি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ চবে ৰাইজক। আই মাতৃসকলক সকলোকে মই ৰাইজৰ ওচৰত এনেকৈ নিশিতা বাইদেউ কৈছে, ইমান ধুনীয়াকৈ চাওক আপোনালোকে, ইমান ধুনীয়া হৈছে ন, এনেকুৱা ড্ৰেছ, ট্ৰেডিশ্যনেল ড্ৰেছ, কচ ৰাজবংশী ড্ৰেছ। বাইদেউ আপুনি ড্ৰেছখন কেনেকুৱা পাইছে? কচ ৰাজবংশী সুন্দৰ পাইছোঁ। আৰু ৰাইজৰ মাজলৈ, মানুহৰ মাজলৈ, সকলোৰে মাজলৈ এনেকৈ আহিলে সেয়ে ডাঙৰ কথা আমাৰ কাৰণে। ডাঙৰ তো এতিয়া বাইদেউ অকণমান যাব দিয়ক। কি কাৰণত আমি পালন কৰোঁ, কাৰ্তিক বাবা কি, আমি এই কথাখিনি ধৰণে আজি পূজাখন পালন কৰি আছে। চ' এনেকৈ হুলস্থুল হৈছে ফটো ল'বৰ কাৰণে। উদ্যোক্তা কমিটিক অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰোঁ যে আজি এই পূজাখন 12 সংখ্যক পূজা হিচাপে তথা 12তম পূজা দিৱস উপলক্ষে এই কাৰ্তিকা পূজা আয়োজন কৰা চলি আছে। কিন্তু এই ইজনে সিজনে কৰে সেয়া যাতে সদায় আপোনালোকৰ বুকুত এনেকৈ অটুট হৈ থাকে, মই তাতে আশা কৰিছোঁ। আৰু মই আপোনালোকক এটা কথা ক'ম যে মই তো দেখা পাই আছে এয়া নিশিতা বাইদেউ। নিশিতা বাইদেউ এনেকৈ নাচি আছে আমাৰ কোচ ৰাজবংশী ডেন্সত, ইমান ধুনীয়াকৈ। এয়াই হৈছে নিশিতা, অসমত খলকনি লগোৱা। তো আপোনালোকে দেখা পাই আছে কেনেকুৱা নিশিতা বাইদেউ নাচি আছে।
নিশিতা বাইদেউ যাব, বকুলদাও যাব। অঞ্চল উন্নতি পথত আগবাঢ়ি আছে আৰু উন্নতি পথত আগবাঢ়িব আৰু আমাৰ জয় কৰিব আৰু আমাৰ বেটি ভাতিজী আমাৰ যাতে কাহৰ দুখ চলি থাকিব নালাগে।